Hello my dear student, welcome to my YouTube channel Assam Tutorial Center. Today I am going to discuss about an important mathematics problem. মই আজি বিশেষ এটা গণিতলৈ আগবাঢ়িছো। এই গণিতটো 2020 যেটো ক্লাস 10 গণিতৰ সংশোধন কৰিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা। সেই গণিতটোৰ তাৰে কেইটামান গণিত মই আলোচনা কৰিম। exercise 2.3 6 নম্বৰৰ প্ৰথম গণিতটো বিষয় আলোচনা কৰিম। ইয়াতে কৈছে কি 3x cube minus x square minus 3x plus 1 বহুপদটোৰ এটা শূন্য 1 আৰু বাকিবোৰ শূন্য উলিওৱা। যদি এটা শূন্য 1 দিয়া থাকে তেনেহলে আমি এই বহুপদটো আৰু বাকি আটাইবোৰ শূন্য আমি উলাব লাগে। তে বলক ভিডিওটো আৰম্ভ কৰোঁ। তেতিয়া কি কৰিম আমি ভিডিওটো লৈ গণিতটোলৈ আগবাঢ়ো। গণিতটোত কৈছে কি ধৰা হল x plus 1 equal 0, x টো ৰাখি দিলে আমাৰ plus 1 টো ইফালে গুচাই দিলে কি হ'ব -1। গতিকে আমি এবাৰ -1 টো এই বহুপদটোৰ জায়গাত x ৰ ঠাইত বহাই দিলে ভাগশেষটো আমাৰ 0 হয় নে নাই আমি এটো চাম। তে therefore p of x 3x cube minus x square minus 3x আৰু plus 1। তে x ৰ ঠাইত আমি কি বহাম 3 পূৰণ x ৰ ঠাইত কি হ'ব -1 -1 ৰ ওপৰত 3 ইয়াৰ পিছত এই মাইনাস x মানে আকৌ -1 স্কয়ার -3 ইনটু x মানে -1 আৰু লাষ্টত আমাৰ কি হ'ল 1। তে -1 ক 3 বাৰ পূৰণ কৰিলে কি হ'ব -1 ইনটু -1 গতিকে মাইনাস মাইনাসে প্লাস হ'ব আকৌ প্লাস মাইনাসে -1 হ'ব। গতিকে 3 ইনটু -1 আকৌ এই -1 টো স্কয়ার কৰিলে +1 হৈ যাব আৰু আগৰ মাইনাসটো থাকি যাব 1 স্কয়ার মানে 1 প্লাস মাইনাসে মাইনাস মাইনাস মাইনাসে +3 আৰু লাষ্টত +1 প্লাস মাইনাসে কি -3 আৰু -1 +3 +1। এতিয়া -3 +3 ক্যান্সেল -1 +1 ক্যান্সেল। গতিকে আমাৰ লাষ্টত যাই কি হল ভাগশেষ হল আমাৰ 0। গতিকে আমি ক'ব পাৰো যে x plus 1 এই বহুপদটোৰ এটা কি হয় উৎপাদক হয়। তে যদি উৎপাদক হয় তেনেহলে আমি এবাৰ কি কৰিম এই x plus 1 এর এই বহুপদটোক আমি কি কৰিম হৰণ কৰিম। এবাৰ আমি বহুপদটো কি কৰিম হৰণ কৰিম x plus 1 divided 3x cube minus x square minus 3x plus 1। আমাৰ বহুপদৰ হৰণ গণিতৰ নিয়ম কি আছিল প্ৰথমত যেটো x থাকে আৰু এই ভিতৰত যেখিনি x থাকে ইয়াৰ লগত এখিনি কি কৰিব লাগে মিলাব লাগে। ইয়াতে যেটো নাই ইয়াতে যেটো আছে ওপৰত দিব লাগিব। গতিকে ইয়াৰ আগত 3 আছে ইয়াতে 3 নাই আমি ওপৰত কি কৰিলো এটা 3 দিলো। x আছে 3টা ইয়াতে আছে কেটা এটা গতিকে আমাৰ কম হল কেটা x ৰ 2টা ইয়াতে আমি 2টা দি দিলো। পূৰণ কৰাৰ লগে লগে কি হ'ব 3x কিউব প্লাস প্লাসে প্লাস 3 গুণ 3 আৰু x স্কয়ার ইয়াতে কি চিহ্ন হ'ব প্লাস চিহ্ন হ'ব। এবাৰ তলৰ লাইনৰ চিহ্নবিলাক কি উল্টা হ'ব এটো প্লাস আছে মাইনাস হ'ব এটো প্লাস টু মাইনাস হ'ব এটো ক্যান্সেল মাইনাস মাইনাসে কি হ'ব প্লাস। গতিকে -4x স্কয়ার -3x plus 1। এবাৰ ইয়াতে মাইনাস আছে মাইনাস প্লাসে মাইনাস 4 আছে ইয়াতে 4 নাই 4 দিলো x আছে দুটা ইয়াতে আছে এটা গতিকে আমি ওপৰত এটা x দিম -4x স্কয়ার তে মিলিবই। তে প্লাস মাইনাসে মাইনাস 4 গুণ 4 -4x। তলৰ লাইনৰ চিহ্নবিলাক কি উল্টা হ'ব এটো প্লাস হ'ব এটো প্লাস হ'ব এটো ক্যান্সেল প্লাস মাইনাসে মাইনাস 4 পৰা 3 গলে 1 মানে 4 এর আগত যোগ চিহ্ন হল ডাঙৰটোৰ আগত যোগ চিহ্ন হলে কি হ'ব ইয়াতে যোগ চিহ্ন হ'ব অৰ্থাৎ 4 ৰ পৰা 3 গলে 1 x plus 1 থাকিল। এবাৰ চোৱা x plus 1 ডাইৰেক্ট হবহু মিলি গৈছে গতিকে আমি কি কৰিব পাৰো ওপৰত এটা 1 দিব পাৰো। তেনেহলে আমি লিখিব পাৰো x plus 1 গটেই কেটা ক্যান্সেল যাব এইটো ক্যান্সেল লাষ্টত যাই কি হল আমাৰ 0 হল। এখিনিয়ে গতিকে আমি লাষ্টত কি পালো এইখিনিৰে বহুপদটোক হৰণ কৰিলে আমাৰ ভাগশেষ কি হল 0 হল। এবাৰ আমি কি কৰিম এইখিনিৰ
আমাৰ যেটো ভাগফল ওলাল সেই ভাগফলখিনিৰ আমি উৎপাদক বিশ্লেষণ কৰিলে যি দুটা মান ওলাব সেই দুটাই হ'ব আমাৰ নিৰ্ণয় শূন্য গতিকে নেক্সট স্টেপলৈ আগবাঢ়ো now কি আছিল আমাৰ p of x equal ভাজক পূৰণ ভাগফল ভাগফল আমাৰ কি আছিল ভাগফল আছিল ওপৰত ভাগফল আছিল আমাৰ 3x square minus 4x plus 1 আৰু লাষ্টত আমাৰ 0 এইখিনি আছিল আমাৰ ভাগফল গতিকে এইটোৰ আমাৰ একো কৰিব নালাগে এইখিনি আমাৰ কি হ'ব x plus 1 হুবহু একে থাকিব x plus 1 থাকিল এতিয়া আমাৰ কি হ'ব উৎপাদক বিশ্লেষণৰ প্ৰথম নিয়ম কি আছিল আমাৰ 3 আৰু 1 কি হ'ব পূৰণ হ'ব 3 1 গুণ 3 যেনেকৈ 3 1 গুণ 3 আৰু 3 আৰু 1 যোগ কৰিলে কিমান হ'ব 4 গতিকে -3 -1 হ'ব লাষ্টত যায় -4 3x square minus 3x আৰু minus 1x minus 3 আৰু minus 1 মিলি -4 লাষ্টত আমাৰ 1 0 টো আমি যোগ কৰিলে এইখিনি হ'ব গতিকে এইখিনি হুবহু থাকিল x plus 1 আৰু 3 ইয়াতে 3 আৰু 3 কি আছে মিল আছে গতিকে আমি 3 টো কি কৰিব পাৰো কমন ল'ব পাৰো 3 টো কমন ল'লে আমাৰ কি হ'ব ইয়াতে 3 থাকি যাব ইয়াতে 3 টো গুছি আহিল ইয়াতে ৰং হল সৰি 3 টো কমন যাব আৰু কি যাব ইয়াতে দুটা x আছে ইয়াতে সিঙ্গেল x আছে গতিকে আমাৰ কি হ'ব এটা x আমাৰ কমন আহিব কমন আহিলে কমন আহিলে 3 কমন আহিল 3 টো গুছি আহিল দুটা x আৰু এটা ওলাই আহিল এটা x আমাৰ থাকি গল আৰু মাইনাস ইয়াতে 3 গুছি গৈছে x গুছি গৈছে একো নাই মানে 1 আছে এইফালে 1 কমন যাব -1 x থাকিল আৰু মাইনাস প্লাস -1 ইয়াতে ব্ৰেকেট টু সেকেন্ড ব্ৰেকেট দিলে ভাল হয় গতিকে x plus 1 থাকিল আমাৰ আৰু 3x minus 1 3x minus 1 আৰু x minus 1 এতে এইখিনি আৰু এইখিনিক আমি মান ওলালে অন ওলাই যাব গতিকে আমি লিখিব পাৰো নাও যে 3x minus 1 equal 0 ইয়াক আমি লিখিব পাৰো 3x minus 1 যাই কি হ'ব এইফালে যাই হ'ব +1 আৰু x টো ৰাখি দিলে 1/3 গতিকে আমাৰ কি হল এটা শূন্য হল আমাৰ 1/3 আৰু এইটো আমি এনেকৈ ওলালে অল যে x minus 1 equal 0 therefore x equal -1 যাই কি হ'ব আমাৰ +1 এটোই হল আমাৰ এই দুটাই হল আমাৰ নিৰ্ণয় শূন্য আৰু আগত আমাৰ এটা শূন্য দিয়া আছে কি +1 গতিকে আমি লিখিব পাৰো যে নিৰ্ণয় শূন্যবোৰ হল 1 +1 1/3 আৰু 1 এখিনি হ'ব আমাৰ এই তিনিটাই হ'ব আমাৰ এই গণিতটোৰ নিৰ্ণয় সমাধান যে বন্ধুবৰ্গসকল তথা মোৰ ছাত্ৰ ছাত্ৰীসকল যদি মোৰ ভিডিওটো ভাল লাগে মোৰ ভিডিওটো যদি কিবা নহয় কিবা এটা কামত লাগে মোৰ ভিডিওটো নিশ্চয় কৰি লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যিমান পাৰে ভিডিওটো শেয়াৰ কৰাৰ চেষ্টা কৰিব কিয়নো এনেকুৱা প্ৰবলেমত এনেকুৱা গণিতৰ সমস্যাবিলাক বহুত লৰা ছোৱালী দৰকাৰ বহুতৰে দৰকাৰ গতিকে সকলোৱে যাতে পাব পাৰে সকলোলৈ শেয়াৰ কৰাটো বাধ্যতামূলক বুলি মই নকওঁ আপোনালোকৰ বিবেক বিবেচনাৰ ওপৰত মই এৰি দিলো মোৰ ভিডিওটো যদি ভাল লাগে যদি মই গণিতটো বুজাব পাৰিছো তেনেহলে নিশ্চয় লাইক হ'ব নিশ্চয় মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব তে আজিলৈ এইখিনি আৰু ভিডিও বনাম আগন্তুক আপোনালোকৰ সহায় সহযোগিতা পালে মই ভিডিও বনাওতে মোৰ অলপ সুবিধা হয় আজিলৈ এৰিলো ধন্যবাদ